নমস্কাৰ, মোৰ অগ্ৰজ, অনুজ আৰু প্ৰিয় শ্ৰোতা বন্ধু বান্ধৱীসকল। মই শ্ৰী প্ৰশান্ত শইকীয়া আজি আপোনালোকলৈ আগবঢ়াই দিব বিচাৰিছোঁ স্বৰচিত আন এটি কবিতা, ব্যস্ততাৰ ভুৱা পোচাক এযোৰ। মই কেতিয়াও নিজকে ব্যস্ত বুলি নাভাবোঁ, অথচ নিজৰ বাবে অকণমান সময় আছুতীয়াকৈ ৰাখি বাকী সকলোখিনি সমৰ্পণ কৰি দিব নোৱাৰোঁ। আচলতে মই বুলি নিজকে চিনাক্ত কৰিব পৰাকৈ আছুতীয়া পৰিচয় এটা বিচাৰি হাবাথুৰি খাই ফুৰোতে প্ৰতিযোগিতাৰ পৃথিৱীখনত নিজকে হেৰুৱাই পেলালোঁ। ব্যস্ততাৰ ভুৱা পোচাক এযোৰ পৰিধান কৰি বিশাল সমুদ্ৰৰ মাজত স্থায়ী ঠিকনা এটা বিচাৰি ঢৌবোৰৰ বিপৰীতে টলঙা নাও এখনৰ বঠা মাৰি মাৰি ভাগৰুৱা মইটোৱে ক্ৰমান্বয়ে নিজকে পাহৰি গলোঁ। এদিন নিজক বিচাৰি চোৱাৰ চেষ্টা কৰি টলঙা নাওখনৰ বঠাডাল নমাই থলোঁ। ঢৌবোৰে মোক উটুৱাই লৈ গ'ল। মোৰ চাৰিওফালে সৰু ডাঙৰ মজলীয়া অসংখ্য নাও, কোনোখন আগবাঢ়ে, কোনোখন পিছ পৰে, সকলোৱেই আগবাঢ়ি যোৱাৰ চেষ্টাহে কৰে। হঠাতে অনুভৱ হয় সাগৰখন একেদৰে আছে। ঢৌবিলাকে গতিশীলতাৰ অভিনয় কৰি থাকিলেও নাওবিলাকে ৰৈ আছে একে ঠাইতে। অথচ বঠা মাৰি মাৰি সকলো ব্যস্ত হৈ থাকে। এতিয়া আমি ঢৌবোৰৰ বাধা অতিক্ৰম কৰাৰ চেষ্টা নকৰোঁ। অতি ভাহি ফুৰা নাওবোৰৰ লগত প্ৰতিযোগিতাত নানামো। নিজৰ বাবে অকণমান সময় বিচাৰি বিশাল সমুদ্ৰৰ সৈতে একাত্মক হৈ থকাৰ চেষ্টাহে কৰোঁ। ধন্যবাদ।